গাইজ আৰু অন্য এটি ভিডিঅ'ৰ সৈতে মই বিপুল আজি আমি কথা পাতিম আপোনালোকে থাম্বনেইলত দেখি গম পাইছে যে আমি আজি কথা পাতিম ৰিচেণ্টলি মাজুলীত হৈ যোৱা সেই ইনচিডেণ্টটোৰ বিষয়ে য'ত আমি এজনী অধ্যাপিকাক হেৰুৱালোঁ আৰু লগতে কেইজনমান নিৰীহ লোকৰ প্ৰাণহানি হ'ল। গতিকে আজি ভিডিঅ'টো মই ডাইৰেক্টলি ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টোত যেতিয়া ইনচিডেণ্টটো হৈ গ'ল, ইনচিডেণ্টটো হৈ যোৱাৰ তেতিয়া মই লাইভ দেখি আছিলোঁ নিউজ 8 অসম চেনেলটো। তাত যিকেইটা মই বহুবাৰ কমেণ্ট কৰিছিলোঁ আৰু মোক কমেণ্ট কৰি থকা সময়ত মই সেইটোৱে ভাবি আছিলোঁ যাতে কোনো এজন মানুহ নমৰে। মই সেইটোৱে কমেণ্ট কৰিছিলোঁ, ভগৱান যাতে কোনো নমৰে। এতিয়া কথাটো হ'ল, এতিয়া দুদিন পিছত, আজিৰ পৰা আৰু দুদিনমান পিছত বা আজিয়েই কিজানি এনাউন্স হৈ যাব, কিয়নো কেবিনেট মিনিষ্টাৰ আমাৰ CM গৈ মাজুলী পালে। এতিয়া মাজুলী পাইছে, তেওঁলোকে এতিয়া এইটো বিষয়ত আলোচনা কৰিব যে লাখটকীয়া এটা খেল ওলাব, ইমান লাখ টকা মৃতকৰ ঘৰত দিয়া হ'ব। অ'কে, এতিয়া কথা হৈছে 2018ত যেতিয়া আমাৰ PM ছাৰ নৰেন্দ্ৰ মোদী ছাৰ আহিছিলে হেৰিত মাজুলীত নে ক'ৰবাত আহিছিলে, মই এটা ভিডিঅ' পালোঁ। তাত কৈ আছিলে যে जो 60 साल में नहीं हुआ वो 5 साल में करके दिखाऊंगा। जितू दलंग बोले खाती को आपको ये दलंग चाहिए ना, ये दलंग 60 साल में नहीं हुआ लेकिन हम लोग 5 साल में करके दिखाएंगे। এতিয়া কথা হ'ল যে যিখিনি নিৰীহ লোকৰ প্ৰাণহানি হ'ল, তেখেতসকলৰ আত্মাৰ চিৰশান্তি মই কামনা কৰিছোঁ। লগতে মই আপোনালোকক এইটো কথাও অৱগত কৰাই দিছোঁ যে আপোনালোকে যেতিয়া নিৰ্বাচনত কাৰোবাৰ কথা শুনি ভোট দিয়ে, সেইটো কথা কেতিয়াও নাভাবিব যে আপোনালোকৰ কিবা হ'লেও সুবিধা হ'ব। একো নহয়, আপুনি নিজে চিন্তা কৰক। যেতিয়া পঞ্চায়ত ইলেকশ্যন হয়, সৰুকৈ মই কৈছোঁ, যেতিয়া পঞ্চায়ত ইলেকশ্যনত কোন মানুহটো নিজে ধনী হ'বলৈ নুঠে? আপোনালোকে নিজে মাইণ্ড খটাই ভাবক যে কোন মানুহটোৱে মানে যিজন এতিয়া জিকি আছে বা যিজন উঠিলে হাৰিলে, তেওঁলোকৰ মানুহটোক ভাবক আৰু আপোনালোকক জ্ঞান ইউজ কৰক যে সেই মানুহজনে কি নিজে জিকিবৰ কাৰণে উঠিছিলে, নিজে ধনী হ'বৰ কাৰণে উঠিছিলে নহয়। আল্টিমেটলি মানুহে নিজে ধনী হ'বৰ কাৰণে ইলেকশ্যনত উঠে, যিমানেই যি হৈ থাকক। মই এটা কথা কৈ দিওঁ, মই যেতিয়া ভোট দিবলৈ যাওঁ, ভোট বেংকত গৈ মই এনেকুৱা এজন মানুহক বুটামটো টিপোঁ যাৰ নামটো চিনটো মই কেতিয়াও দেখাও নাই আৰু ক'তো শুনাই নাই। মানে কিছুমান উঠে ন ভোট কাটিবলৈ, বোলে তেখেতৰ ভোট কাটিবলৈ বুলি কিয় বেলেগক উঠাই দিয়ে যে, তেনেকুৱা মানুহক ভোট দিওঁ। মই জানো তেওঁ হাৰিব, তথাপি দিওঁ। ভোট দিয়া কামটো এজন ভাৰতীয় নাগৰিক হিচাপে মোৰ দায়িত্ব আৰু মই সেই দায়িত্ব পালন কৰোঁ। কিন্তু মই সেইটো জানো যে চৰকাৰ জিকাই কোনো লাভ নাই, কাৰণ আমি একো পাবলৈ নাই, আমি একোৱে নাপাওঁ। কিবা পালে এতিয়া যাৰ ঘৰত প্ৰাণহানি হৈছে, যাৰ ঘৰত মৃত্যু হ'ল, যাৰ ঘৰৰ মানুহ মৰিলে সেইদিনা কেছটোত, তেখেতসকলৰ এতিয়া 2 লাখ 3 লাখ টকীয়া যে এটা খেল খেলাব আমাৰ চৰকাৰখনে, সেই 2 লাখ 3 লাখ টকাত তেখেতৰ ঘৰত সেই ছোৱালীজনী বা সেই মৃতকজনক জীয়াই তুলিব পাৰিব নেকি? নোৱাৰে। চ' দ্য থিং ইজ ডেট, মই আপোনালোকক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যেতিয়াই ভোট দিবলৈ যায়, এনেকুৱা এজন মানুহক ভোট দিয়ক যি নেকি যাৰ ওপৰত কোনো আশাই নাই, এনেও আশা কৰি একো লাভেই নাই। মই ডাইৰেক্ট এতিয়া কৈ আছোঁ, মই না BJPক কেতিয়াবা ভোট দি পাইছোঁ, না কংগ্ৰেছত ভোট দি পাইছোঁ। আজিলৈকে মই কাকো ভোট দি পোৱা নাই, কাৰণ মই নিজেও দেখিলোঁ চৰকাৰখনে এবিলিটি থকা মানুহক একো নিদিয়ে। সেইটো আপোনালোকে নিজে চিন্তা কৰে, এটা চাকৰিৰ কাৰণে, নৰ্মেল সাধাৰণ এটা চাকৰিৰ কাৰণে কিমান কষ্ট কৰিব লাগে এটা মানুহৰ। কষ্টটো বাদ দিয়ক, সেই কষ্ট কৰি নাপায়গৈ, লাষ্টত যাৰ টকা আছে সি চাকৰিটো পাই যায়। অ'কে, চ' এইটো এতিয়া BJP চৰকাৰ বা কংগ্ৰেছ চৰকাৰ কথা নহয়, চৰকাৰে তেওঁলোকৰে উন্নতি কৰি থাকে, ইমানটোৱে কথা। এতিয়া আমাৰ চাওক মূল্যবৃদ্ধি কিমান হৈছে। কংগ্ৰেছৰ দিনত কি ভালটো আছিলে, BJPৰ দিনত কি বেয়াটো হৈ গ'ল, আৰু কি ভালটো হৈ গৈছে? একো নাই, ছেইম আছে। মানুহ তেতিয়াও চিঞৰিছিলে, মানুহ আজিও চিঞৰে। গতিকে ন্যায় কোনো কেতিয়াও নাপায়, সেইটো ন্যায় আপোনালোকে আৰু নিজৰ হকৰটো কেতিয়াও কোনেও এৰি নিদিয়ে। আৰু আপোনালোকে চৰকাৰ হওক বা যোনেই হওক, আপোনাৰ নিজৰ হকৰটো কেতিয়াও এৰি নিদিব। গতিকে মই আপোনালোকক সেইটোৱে কৈছোঁ শেষত, যে চৰকাৰ যেতিয়া গঠন কৰিব বুলি আপোনালোকে নিজে ভাবে, তেতিয়া জানি ল'ব যে আপোনালোকৰ একো প্ৰফিট নহয়। গতিকে আপোনালোকে তেনেকুৱা এজন মানুহক ভোট দিয়ক যাৰ ওপৰত আপুনি একো আশা ভৰসা নকৰে। নিজে কাম কৰি, নিজে খাটি, নিজে যিমান পাব সিমানটোৱে আপুনি খাব। তাতকৈ বেছি আপুনি চৰকাৰৰ ফালৰ পৰা যে একো নাপায় সেইটো গেৰেণ্টেড। আৰু তেনেকুৱা মানুহে স্কিমবোৰ যে এলাউ কৰে, স্কিমবোৰ যে যাৰ ওপৰত যাক দিয়া হয়, আমাৰ পঞ্চায়তৰ স্কিম হওক, যি হওক, চাব যিসকল জয়ী কেণ্ডিডেটছ আছিলে, যিসকল নেকি প্ৰাৰ্থী পঞ্চায়তৰ হওক বা য'ৰে হওক, চাব তেওঁলোকৰ ৰিলেটিভ, তেওঁলোকৰ ফ্ৰেণ্ড তামুকে পাই থাকে মানে স্কিমবোৰ।
তো গতিকে মই বহুত চালোঁ, মই নিজেও চাইছোঁ আৰু মই ক'বলৈ নাযাওঁ, নাম ক'বলৈ নাযাওঁ, চবেই একেটাই ধান্দা, চবে একেটা ঘাটৰে পানী খোৱা। গতিকে ভোট দিওঁতে কেতিয়াও নাভাবিব যে আমি চৰকাৰ গঠন কৰি আমি উন্নতি কৰিম, একো কৰিব নোৱাৰে। আমি নিজে কাম কৰি নিজে যিমানটো ডেভেলপ কৰিব পাৰিব আৰু তাতকৈ অধিক একো নহয়। গতিকে মই সেইটোৱে ক'লোঁ আৰু চৰকাৰলৈ এটি বিনম্ৰ অনুৰোধ, যিটো কৰিম বুলি কয় সেইটো যদি নকৰে নক'ব। এনেই কৈ কি লাভ? এনেই কৈছে এতিয়া মানুহখিনি, আপোনালোকে দলংটো দিম বুলি কৈছিলে, চন্দ্ৰমোহন পাটোৱাৰী ছাৰেও কৈছিলে ইয়াত দলং দিব, ফেৰী যাত্ৰা উন্নতিও কৰিব। ক'ত উন্নতি? একো হোৱা নাই। আজি 6-7 বছৰ যদি এনেকেই আছে। গতিকে মই সকলোকে আকৌ ৰিকুৱেষ্ট কৰিছোঁ যাতে ভোট দিওঁতে ভাবি চিন্তি দিয়ে। ভাবি চিন্তি মানে কি, এনেই দি দিয়ক ভোট। যাক দেখা নাই কেতিয়াও তাকে ভোট দি দিয়ক। ভোট দিবই নালাগে, চৰকাৰ গঠন কৰিবই নালাগে, এইটোৱে কথা। কিমান মানুহ, গতিকে মই এজন মৃতকৰ ঘৰৰ মানুহৰ খং, আৰু এটা ল'ৰাই দিনাখন নিউজত চালোঁ কালি, যিটো ভিডিঅ' যেনেকৈ কান্দি আছে সি অন্তৰৰ পৰা। গতিকে মই তাৰ কথাখিনিও ভাবিলোঁ যে তাৰ কথাখিনিও শুনি মই এনেকুৱাই পালোঁ যে কেতিয়াও একো হ'বলৈ নাই, কেতিয়াও ডেভেলপ হ'বলৈ নাই। ডেভেলপ এনেকৈ হৈ আছে, ডেভেলপ এনেকেই হৈ থাকিব। তাহানিৰ দিনতো বোলে নয়া জামানা আহি আছিলে, এতিয়াৰ দিনতো নয়া জামানা আহি আছে। নয়া জামানা কেতিয়াও আহি পোৱাই নাই বাৰু। আৰু আমাৰ অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতটোতে এনেকেই চলি আছে। আৰু ভাৰত উন্নয়নশীলতে থাকি যাব, উন্নত দেশ কেতিয়াও নহয়। গতিকে লেট দেম গ', নিজে কাম কৰি নিজে খাওক, সিমানটোৱে মোৰ কথা। আৰু চৰকাৰৰ প্ৰতি একো ভৰসা কৰি একো লাভ নাই। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই আজি যিটো মই আগত ভিডিঅ' দিছিলোঁ এটা ধৰ্মৰ ওপৰত, সেইটো ভিডিঅ' যেতিয়া বনাইছিলোঁ, এই ভিডিঅ'টো মই আজি ইয়াতে বহি একেটা টাইমতে বনালোঁ। ভিডিঅ'টো মই পিছদিনাখন আপলোড দিম, মানে নেক্সট ডেত আপলোড দিম। চ' গাইজ থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল বাটনটো ক্লিক কৰি দিব যাতে ন'টিফিকেশ্যনকেইটা পাই থাকে। ধন্যবাদ।